নমস্কাৰ এনে ষ্টাডিজ বাই চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি এইটো ভিডিঅ'ত ক্লাছ 10 সাধাৰণ বিজ্ঞানৰ 6 মাহিলী পৰীক্ষাৰ কাৰণে কোন কেইটা চেপ্টাৰ আহিব এইখিনি আমি আলোচনা কৰিম। ইয়াতে মই এটা কথা কৈ যাওঁ, তোমালোকৰ হাফ ইয়াৰলি এক্সামৰ কাৰণে 90 মাৰ্কছৰ কাৰণে কোৱেশ্চন আহিব। 10 মাৰ্ক তোমালোকৰ এটা প্ৰজেক্ট দি দিব, 90 মাৰ্কছৰ কাৰণে কোৱেশ্চন আহিব আৰু এই 90 মাৰ্কছৰ ভিতৰত তোমালোকে পাছ কৰিব হ'লে 27 মাৰ্কছ পাব লাগিব। আৰু কোন কেইটা চেপ্টাৰ আহিব তোমালোকে কিতাপখন লৈ লোৱা আৰু দাগ দি লোৱা। মই ইয়াতে ইংলিছ আৰু এছামিজ দুটা নামতে দি দিছোঁ। মানে ইংলিছ মিডিয়ামৰখিনি তোমালোকে ইংলিছত পাবা আৰু অসমীয়া মিডিয়ামৰখিনি তোমালোকে অসমীয়াত পাবা। তোমালোকৰ জুলাই মাহটো গ'লে এতিয়া তোমালোকৰ ফাইনেলৰ কাৰণে ৰেডি হোৱাৰ টাইম হৈ গ'ল। তাৰ আগতে তোমালোকে হাফ ইয়াৰলিৰ কাৰণে ৰেডি হৈ লোৱা, এতিয়া চিৰিয়াছ হৈ লোৱা আৰু। তো ইয়াতে হাফ ইয়াৰলিত প্ৰথমটো চেপ্টাৰ আহিব ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ। এইটো চেপ্টাৰ চাগে তোমালোকে সকলোৱে পঢ়িছাই অলৰেডি। ইংলিছ নামটো হ'ল কেমিকেল ৰিয়েকশ্যনছ এণ্ড ইকুৱেশ্যন আৰু অসমীয়াত ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ। এইটো এইবাৰ ভালকৈ পঢ়িবা, 12-13 মাৰ্কছ দি দিব পাৰে ইয়াৰ পৰা। তাৰপিছত চেপ্টাৰ নং 5 পিৰিয়ডিক ক্লাছিফিকেশ্যন অফ এলিমেণ্টছ আৰু অসমীয়া মিডিয়ামৰ কাৰণে হ'ল অধ্যায় 5 মৌলৰ পৰ্যাবৃত্ত শ্ৰেণী বিভাজন। এই চেপ্টাৰটো অলপ টাফ হয়, বাকীবিলাক চেপ্টাৰতকৈ এইটো চেপ্টাৰ অলপ টাফ হয়। তো এতিয়াৰ পৰাই তোমালোকে ভালকৈ পঢ়ি থাকা। তাৰপিছত এইটো ইম্পৰ্টেণ্ট চেপ্টাৰ হয়, চেপ্টাৰ নং 6 লাইফ প্ৰচেছ আৰু অসমীয়াত জীৱন প্ৰক্ৰিয়া। এইটো বহুত ইম্পৰ্টেণ্ট চেপ্টাৰ হয়, এইটো কিন্তু ইজি হয়, তোমালোকে পাৰিবা। তাৰপিছত চেপ্টাৰ নম্বৰ 7 কণ্ট্ৰল এণ্ড কোঅৰ্ডিনেশ্যন, অসমীয়াত নিয়ন্ত্ৰণ আৰু সমন্বয়। তাৰপিছত চেপ্টাৰ নং 9 হেৰিডিটি এণ্ড ইভলিউশ্যন আৰু এইটো অসমীয়াত বংশগতি আৰু ক্ৰমবিকাশ। তাৰপিছত তোমালোকৰ চেপ্টাৰ যোনটো 8 নম্বৰ আছে, চেপ্টাৰ নং 8টো তোমালোকে ডাইৰেক্ট স্কিপ কৰি দিয়া, এইটো ফাইনেলতো নাহে, হাফ ইয়াৰলিতো নাহে, ফাইনেলতো নাহে, মানে এই চেপ্টাৰটো তোমালোকে পঢ়াৰ দৰকাৰ নাই, ডাইৰেক্ট কাটি দিয়া। তাৰপিছত হাফ ইয়াৰলিত আহিব চেপ্টাৰ 10 লাইট ৰিফ্লেকশ্যন এণ্ড ৰিফ্ৰেকশ্যন, অসমীয়াত হ'ল পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ। তাৰপিছত চেপ্টাৰ 11 হিউমেন আই এণ্ড কালাৰফুল ৱৰ্ল্ড, এইটো চেপ্টাৰ একেবাৰে ইজি হয়, মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী। তাৰপিছত লাষ্ট চেপ্টাৰটো আহিব, মানে চেপ্টাৰ নং 14 চৰ্চেছ অফ এনাৰ্জি, মানে হাফ ইয়াৰলিৰ কাৰণে লাষ্ট চেপ্টাৰ আৰু অসমীয়াত এইটোৰ নাম হ'ল শক্তিৰ উৎসসমূহ। তোমালোকে এই চেপ্টাৰকেইটা পঢ়িলে হাফ ইয়াৰলিৰ কাৰণে হৈ যাব, মানে এইকেইটা চেপ্টাৰে তোমালোকৰ হাফ ইয়াৰলিত আহিব। আৰু তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা, মই এই গোটেইবিলাকৰ কাৰণে ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকক মই দি দিম। ভালকৈ PDF বনাই ভালকৈ এনচাৰ লিখি তোমালোকক মই ভালকৈ বুজাই দি দিম। চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। থেংক ইউ।